গতিকে এওঁৰ ঘৰৰ নামটো যদি আমি দি দিওঁ পিছত আমাৰ গাঁওখনৰ নামটো বদনামী হ'ব গতিকে হসা দুখীয়া দৰিদ্ৰ মানুহখিনিৰ নাম গাঁও সভাই নিৰ্ধাৰণ কৰি দিব প্ৰথমতে জীৱিকা সখী বাইদেউসকলে ফটো তুলিব আৰু ফৰ্ম ফিল আপ কৰিব তাৰ পিছত এইখিনি গাঁও সভালৈকে যাব গাঁও সভাত যদি কোনোবা দুখীয়া মানুহৰ নাম কাটি দিয়ে আমি ব্লক পৰ্যায়ত এখন কমিটি গঠন কৰি দিম ব্লক পৰ্যায়ৰ কমিটিত তাৰ আকৌ এবাৰ বিবেচনা হ'ব তৃতীয়বাৰ জিলা পৰ্যায়ত গৈ তাৰো বিবেচনা হ'ব এতিয়া কোনোবাই যদি গাঁও সভাটো নামটো নুখুমালে জীৱিকা সখী বাইদেউ মোৰ ঘৰলৈকে নগল আৰু জিলা পৰ্যায়তো মোৰ নামটো নুখুমালে এইবাৰ আমি আৰু এটা নিয়ম কৰিছো যে নিজৰ ঘৰৰ ফটোটো নিজে উঠাইও পোৰ্টেলত দি দিব পাৰিব তাৰ মানে আমি কোনো মানুহৰ আমাক সহায় নালাগে যদি মই ভাবো যে মোক অন্যায় কৰা হৈছে মোৰ ঘৰৰ ফটোটো তুলি মই নিজে আপলোড বা পোৰ্টেলত উঠাই দিব পাৰো তাৰো কোনটো পোৰ্টেলত আমি কেনেকৈ উঠাই দিব পাৰো তাৰ বিষয়েও চৰকাৰে বাতৰি কাকত আৰু টিভিত বিজ্ঞাপনৰ ব্যৱস্থা কৰিছে প্ৰথমতে জীৱিকা সখী বাইদেউসকলে এছেছমেন্ট কৰিব তাৰ পিছত আমি আৰু 10 দিন সময় দিম যত নেকি নিজে নিজৰ ফটো তুলিব পাৰে এতিয়া নিজৰ ফটো তুলুতেতো নিজে টকা ল'ব নোৱাৰে গতিকে এইবাৰ আমি ব্যৱস্থা কৰিছো যে সেলফ লোডিং তাৰ মানে মোৰ ঘৰৰ ফটোটো মই তুলি ময়ে পোৰ্টেলত তুলি দিম গতিকে তেতিয়াতো কোনো পইচা ল'ব নোৱাৰে কোনোবা দুখীয়া মানুহৰ ঘৰত যদি জীৱিকা সখী বাইদেউ যোৱা নাই ফৰ্মখন ফিল আপ কৰা নাই তেতিয়াহলে গাঁৱৰ যিকোনো সংঘৰ ল'ৰা এজনে যিকোনো আমাৰ ডেকা ল'ৰা এজনে দুখীয়া মানুহৰ ঘৰটোৰ ফটো তুলি ফটোটো আপলোড কৰি দিব পাৰিব যোৱা ইলেকশ্যনৰ সময়ত যদি আপোনালোকৰ মনত আছে মই প্ৰত্যেকখন ইলেকশ্যনৰ মিটিংতে কৈছিলো যে এতিয়াৰ পৰা জিআৰএছক নালাগে গাঁও পঞ্চায়তৰ সেক্ৰেটাৰী নালাগে যাক ঘৰ লাগে সি নিজে জিঅ' টেগিং কৰিব পাৰিব আৰু এই ইলেকশ্যনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিটো আমি পালন কৰি এইবাৰ প্ৰথম জীৱিকা সখী বাইদেউ আৰু দ্বিতীয়তে জীৱিকা সখী বাইদেউ যদি আমাৰ ঘৰলৈকে নাযায় নিজৰ সেলফ নিজৰ ফটো নিজে তুলি আমি এই ফটোটো পোৰ্টেলত দিব পাৰিম ইয়াৰ পিছত পোৰ্টেলত যেতিয়া আপোনালোকে ফটো দিব কোনটো কেঁচা ঘৰ কোনটো পকী ঘৰ বাকি যিখিনি প্ৰশ্ন আছে যে কৃষি মাটি কিমান চৰকাৰী কৰ্মচাৰী ঘৰত আছে নেকি এই গোটেই প্ৰশ্নবিলাকৰ লগত মিলাই আমি জিলাত এখন হিতাধিকাৰী তালিকা নিৰ্বাচন কৰিম আৰু লাষ্টত একেবাৰে শেষত আমাৰ চৰকাৰৰ কৰ্মচাৰীসকলে গৈ আপোনালোকৰ ঘৰটোৰ ফাইনেলি যি লেটিচিউড লগ্নিটিউড যি লাগে এই গোটেইবিলাক লৈ সিলেক্টেড তালিকাখনৰ ওপৰতে তেওঁলোকে গৈ ফটোটো আকৌ এবাৰ আপলোড কৰিব কাৰণ নিজে ফটো তুলুতে জীৱিকা সখী বাইদেৱে ফটো তুলুতে ভুলো হ'ব পাৰে কিন্তু যেতিয়া চৰকাৰী কৰ্মচাৰীয়ে গৈ ফটো তুলিব তাত আৰু টকা পইচা দিবলগীয়া একো নাথাকিব কাৰণ সেইখনে হ'ল সিলেক্ট লিষ্ট অৰ্থাৎ ফাইনেল লিষ্টখনৰ ওপৰতহে তেওঁলোকে গৈ ফটো তুলিব গাঁও সভা তাৰ আগতেই হৈ যাব ব্লক তাৰ আগতেই হৈ যাব জিলা তাৰ আগতেই হৈ যাব আপোনালোকে গমেই পাব যে মোৰ নামটো সিলেকশন হৈ গল তাৰ পিছত আনুষ্ঠানিকতাখিনিহে আমাৰ চৰকাৰী কৰ্মচাৰীসকলে কৰিব আমাৰ অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বিতৰণৰ ক্ষেত্ৰত যিমান দুৰ্নীতিৰ অভিযোগ আছিল এই গোটেইবিলাক নোহোৱা কৰি এইবাৰ আমি এনে সুন্দৰ ব্যৱস্থাৰে নতুনকৈ আমি
নোপোৱা মানুহখিনিৰো ঘৰ আমি বিতৰণ কৰাৰ বাবে বা ঘৰৰ তালিকা আমি সিলেক্ট কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো অৰ্থাৎ মই তিনটা কথা আপোনালোকক কৈছো আজি যিসকলে সভাত আহিছে তেওঁলোকে প্ৰথম কিস্তিৰ ধন আজি কালি পৰহিৰ ভিতৰত তেওঁলোকে বেংকৰ একাউণ্টত পাব দ্বিতীয় যাৰ নাম লিষ্টত আছে কোনবাই কৈছে মোৰ নামটো কাটি দিলে কাৰো নাম কোনেও কাটি দিয়া নাই অহা বছৰ অৰ্থাৎ এপ্ৰিলৰ পৰা অহা বছৰ বুলি ক'লে 2026 নহয় 2025 চনৰ ভিতৰতে আমি বাকি 3,80,000 মানুহকো আমি ঘৰ দিয়াৰ ব্যৱস্থা কৰিম আৰু যাৰ ঘৰ নাই কোনো লিষ্টত নাই তেওঁলোকৰ বাবে মই কোৱা পদ্ধতিটোৰে জীৱিকা সখী বাইদেউসকলৰ জৰিয়তে আমি জিঅ' টেগিঙৰ ব্যৱস্থা কৰিম আজি আপোনালোকে মিটিঙৰ পৰা যাব যিবিলাকে ঘৰ পোৱা নাই তেওঁলোকে আপোনালোকক অলপমান হিংসা কৰিব যে এওঁলোকে পালে আমাক নাপালে আপোনালোকে তেওঁলোকক বুজাই দিব যে কোনো হিংসা কৰিবলগীয়া নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে নোপোৱাবিলাকৰো আমি সমীক্ষা আৰম্ভ কৰিছো আমাৰ গাঁৱৰ প্ৰত্যেক গৰাকী দুখীয়া মানুহক নৰেন্দ্ৰ মোদীয়ে ঘৰ দিবই এইটোৱে হৈছে আমাৰ সংকল্প আৰু আপোনালোকৰ কোনোবা গাঁৱত খুৰাৰ ল'ৰা থাকিব খুৰাৰ ছোৱালী থাকিব কোনোবা গাঁৱৰ ভাগি থাকিব কোনো আত্মীয় স্বজন থাকিব যোনে দুখীয়া মানুহ হোৱা সত্ত্বেও ঘৰ পোৱা নাই তেওঁলোকক আপোনালোকে এই নিয়মখিনি বুজাই দিব মই যিখিনি এতিয়া আপোনালোকক বুজাই কলো পাৰিব নে নাই বুজাই কব পাৰিব কোনে কোনে পাৰিব হাত ডাঙক আচ্ছা সবেই পাৰিব তেতিয়া আৰু আপোনালোকক কোনেও আজি বেয়া নাপায় আৰু আপোনালোকে যদি কাবাক ভুলতে ঘৰৰ নামত পইচা দিছে সেইখিনিও আপোনালোকে খুজি ল'ব পাৰিব নে নাই খুজিবৰ কাৰণে কোনে কোনে পাৰিব হাত ডাঙকচোন আচ্ছা কোনে কোনে পইচা দিছে প্ৰথম এইটো হাত ডাঙক কিমানে দিছে হাত ডাঙক একো ভয় কৰিবলগীয়া নাই ঠিক আছে যে কেইগৰাকীয়ে হাত ডাঙিছে তেওঁলোকেও যাক পইচা দিছে খুজি ল'ব আৰু যোনে হাত ডাঙা নাই তেওঁলোকেও যাক আজি আপোনালোকে যদি কাবাক পইচা দিছে আপোনালোকে পইচা ঘূৰাই ল'ব কাৰণ এই টকা আমাক মোদীয়ে দিছে এই টকা কোনেও আমাক দালালে দিয়া নাই দালালক আমি টকা নিদিও আমি মাত্ৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ঘৰ দিয়াৰ কাৰণে আশীৰ্বাদ কৰিম হ'ব কৰিম নে নহয় আশীৰ্বাদ আৰু আশীৰ্বাদটো মুখেদি নকৰে আশীৰ্বাদটো পদুম চিনত ভোট দি কৰে হেতু বুজি পায় নে নাপায় আশীৰ্বাদটো মুখেদি কৰিলে নহব ইলেকশনত ভাল আশীৰ্বাদ কৰিব লাগিব তেতিয়াহে মোদী ডাঙৰীয়াৰ গাত লাগিব আশীৰ্বাদটো নহলে বাহিৰৰ পৰা আশীৰ্বাদ দি থাকিলেতো গাত না লাগিব যেতিয়া মোদী ডাঙৰীয়াক আমি সকলোৱে মিলি বাৰে বাৰে জিকাই থাকিম তেতিয়াহে আমাৰ আশীৰ্বাদটো গাত লাগিব আজি আৰু এটা মই আঁচনিৰ কথা ক'ব খুজিছো আপোনালোকে জানে যে আমাৰ তিনিটা আঁচনি আজিৰ দিনত কাম আমাৰ চলি আছে এটা হৈছে গাঁৱে ভূঞে এতিয়া আমি অৰুণোদয় প্ৰপত্ৰ বিতৰণ কৰি আছো যিসকলে আগতে 26 লাখ মানুহে অৰুণোদয় পাইছিলে এতিয়া আমাৰ অৰুণোদয় প্ৰায় 37 লাখ মানুহে পাব কিছুমানে হয়তো এতিয়া আৰু দুখীয়া মানুহ কিছুমানে অৰুণোদয় ফৰ্ম গৈ পোৱা নাই মই তেওঁলোককো এইটো কথা ক'ব খুজিছো যে এইবাৰৰ ফৰ্ম ফিলআপ খিনি হৈ যোৱাৰ পিছত সেপ্টেম্বৰ মাহত বাদ পৰি যোৱা আৰু 3 লাখ 4 লাখ মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম অৰ্থাৎ মোৰ লক্ষ্য হ'ল যাতে দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বাদ পৰি নাযায় সেইবাবে আপোনালোকে আজি আমি যি অৰুণোদয় ফৰ্ম ফিলআপ কৰি আছো
আপোনালোকে সোনকালে ভাল কৰি ফৰ্মখিনি ফিল আপ কৰি দিব যাতে আমি অৰুণোদয় হিতাধিকাৰী হিচাপে আপোনালোকক নিৰ্বাচিত কৰিব পাৰো। তৃতীয়তে আপোনালোকে এবাৰ জানি ভাল পাব আপোনালোকৰ কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে হাত উঠাওকচোন। আচ্ছা সবৰ ঘৰতে ৰেচন কাৰ্ড আছে। ইমান দিনে আমি ৰেচন কাৰ্ডত মাত্ৰ চাউল দিছিলো। এইবাৰৰ পৰা অহা 1 অক্টোবৰৰ পৰা আপোনালোকে ৰেচন কাৰ্ডত দালি বজাৰতকৈ 25 টকা কম দামত আপোনালোকে 1 কেজি দালি কিনিব পাৰিব। অৰ্থাৎ বজাৰত যদি দালিৰ দাম 100 টকা আপোনালোকে ৰেচনৰ দোকানত 75 টকাত দালি কিনিব পাৰিব। চেনিও 1 কেজি চেনি আপোনালোকে বজাৰৰ দামতকৈ 25 টকা কম দামত আপোনালোকে 1 কেজি চেনিও কিনিব পাৰিব। আৰু নিমখো বজাৰতকৈ 10 টকা দামত আপোনালোকে 1 কেজি নিমখো কিনিব পাৰিব। আৰু যাৰ পৰিয়ালত ৰেচন কাৰ্ডত 5 জনতকৈ বেছি নাম আছে তেওঁলোকক আমি 2 কেজিকৈ দালি 2 কেজিকৈ চেনি আৰু 2 কেজিকৈ নিমখ আমি কম দামত দিয়াৰ ব্যৱস্থা কৰিম। তাৰ মানে বজাৰতকৈ এতিয়া চাউলটো আপোনালোকে বিনা পইচাত পালে চাউলৰ লগে লগে দালি নিমখ আৰু চেনিও আপোনালোকে বজাৰতকৈ কম দামত আপোনালোকে কিনিব পাৰিব। অৰ্থাৎ আমাৰ দুখীয়া মানুহে বজাৰত যদি 100 টকা দালিৰ দাম আপোনালোকে 75 টকাতে কিনিব পাৰিব। এই কামটো আমি 1 অক্টোবৰৰ পৰা আৰম্ভ কৰিম। ইয়াৰ লগে লগে আমাৰ মহিলাসকলে বিশেষকৈ আত্মসহায়ক গোটৰ বাইদেউসকলে যি 10,000 টকা আঁচনিত ফৰ্ম ফিল আপ কৰিছিল মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, এই আঁচনিখনৰো ধন আমি 1 এপ্ৰিল আজিৰ পৰা 12 দিন পিছৰ পৰা আমি বিলোৱা আৰম্ভ কৰিম। 1 এপ্ৰিলত বিহালী সমষ্টিত আমি প্ৰথম 10,000 টকাটো দিয়া আৰম্ভ কৰিম। তাৰ পিছত এটা এটাকৈ 126টা সমষ্টিতে আমি এই ধন বিতৰণৰ কাম আমি হাতত ল'ম। আৰু যিসকল মহিলাই এই 10,000 টকাটো পোৱাৰ বাবে নিৰ্বাচিত হৈছে তেওঁলোকৰো নাম আমি 1 এপ্ৰিল তাৰিখে ঘোষণা কৰিম। ফোন যোগে আপোনালোকক আমি জনাই দিম যে বাইদেউ আপুনি 10,000 টকাটো পাবৰ বাবে আপুনি নিৰ্বাচিত হৈছে। এই 10,000 টকাটো পোৱাৰ পিছত যিসকলে এই 10,000 টকাটো ভালকৈ খৰচ কৰিব ভৱিষ্যতে তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা 12,500 চৰকাৰৰ পৰা 12,500 টকা দিয়াৰ আমি ব্যৱস্থা কৰিম। অৰ্থাৎ 2026 চনত আমি আৰু 25,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। খালি চৰ্ত এটাই, প্ৰথম 10,000টো আমি কিবা এটা ব্যৱসায়ীৰ নামত তাঁতশালতে কৰিলো, মুৰ্গী পুহিলো, গাহৰি পুহিলো, প্ৰথম 10,000 টকাটো আমি ভাল কামত ব্যৱহাৰ কৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে চিন্তা কৰক, আমি বিনামূলীয়াকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক ঘৰ দিছে, বিনামূলীয়াকৈ আমাক চাউল দিছে, আমাৰ পৰিয়ালে 1250 টকা অৰুণোদয় আঁচনি লাভ কৰিছে। এতিয়া দালিৰ দামো কমিব, নিমখৰ দামো কমিব, আমাৰ চেনিৰ দামো কমিব আৰু আমি মহিলা উদ্যমিতা হিচাপেও 10,000 টকাকৈ আমি লাভ কৰাটো আৰম্ভ কৰিম। ইমান দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে আমাৰ ৰাজ্যত কোনেও আগতে এনেকে চৰকাৰী আঁচনি হাতত লোৱা নাছিল। এই প্ৰথম বিজেপি আৰু মিত্ৰ দলসকলে লগ লাগি চৰকাৰ গঠন কৰাৰ পিছত এনেকৈ আমি নতুন নতুন আঁচনিৰে দুখীয়া মানুহখিনিক সহায় কৰাৰ বাবে চেষ্টা কৰিছো। আপোনালোকে আমাক আশীৰ্বাদ দিব। আশীৰ্বাদ মানে কি মই আপোনালোকক আগতে বুজাই দিছো, যাতে
আমি আগলৈ গৈ ইয়াতকৈও বেছি কাম আপোনালোকৰ কাৰণে কৰিব পাৰো আৰু আপোনালোকক আগবঢ়াই লৈ যাব পাৰো। আজি আমাৰ এই সভালৈ পলাশবাৰী সমষ্টিৰ পৰা ৰাইজ আহিছে, হাজো শুৱালকুছিৰ পৰা ৰাইজ আহিছে, আমাৰ বকো সমষ্টিৰ ৰাইজ আহিছে আৰু কামৰূপ জিলাৰ বিভিন্ন সমষ্টিৰ ৰাইজ আজিৰ সভালৈ আহিছে। ঠিক সেই ধৰণে আমাৰ অসমৰ প্ৰতিখন জিলা, সমজিলা আৰু আমাৰ সমষ্টি ভিত্তিক সভা অনুষ্ঠিত হৈছে আৰু ৰাইজে এই সভাত আমাৰ ভাষণ যাতে শুনিব পাৰে তাৰ বাবেও চৰকাৰে ব্যৱস্থা কৰিছে। মই যিহেতু একে সময়তে সকলো সমষ্টিতে যাব নোৱাৰো, তাৰ বাবে মই চৰকাৰৰ আঁচনিখিনিৰ বিষয়ে আপোনালোকক পলাশবাৰীৰ পৰাই আপোনালোকক অৱগত কৰিলো। নিকা স্বচ্ছ নিযুক্তি, নিকা স্বচ্ছ আঁচনি, এই গোটেইবিলাকৰ জৰিয়তে আমি অসমত এটা নতুন পৰিৱেশ নিৰ্মাণৰ বাবে দেহে কেহে কাম কৰিছো। আপোনালোকে আশীৰ্বাদ দিব, আপোনালোকৰ আশীৰ্বাদত আমি যাতে ইয়াতকৈ বেছি কাম আপোনালোকৰ কাৰণে কৰিব পাৰো। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।